গুড মৰ্ণিং সকলোকে। এতিয়া গা পা ধুই মেলি আজৰি হ'লোঁ। ওলাই মেলি মই যাওঁ শিৱসাগৰ শিৱ মন্দিৰলৈ, আপোনালোকক দেখাই থাকিম। চাই দিব ভিডিঅ'টো। ওলাই লওঁ একেবাৰে। ওলাই মেলি আজৰি হৈ গ'লোঁ, যাওঁ এতিয়া। আমাৰ ছাৰ ৰৈ আছে গাড়ীলৈ। এতিয়া আহি আছোঁ আমি শিৱসাগৰ, আমি দুজন। যিহেতু মোক শৰাই এখন দিবলগীয়া আছিলে, সেই শৰাইখন দিবলৈ আহিছোঁ। আজি হৈছে মাঘ পূৰ্ণিমা। আজি পূৰ্ণিমাৰ দিনাখনিয়ে আমি আহিছোঁ। আহি পাই গ'লোহি দিয়ক। একেবাৰে আপোনালোকক মই শিৱসাগৰত গৈ লগ পামগৈ। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। যদিহে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চাই থাকক ভিডিঅ'টো। আমি এতিয়া আহি পাই গ'লোহি নামদাং শিলৰ সাঁকো। আৰু এইডাল হৈছে শিলৰ সাঁকো। ইয়াৰ পৰা আৰু বেছি নাই মন্দিৰলৈ। একেবাৰে মন্দিৰত গৈ লগ পাই আছোঁ আপোনালোকক। এই তেল ডিপুটোত চাওকচোন, এজনী ছোৱালী মানুহে তেল দি আছে। আৰু যিমান কেইজন দেখিলোঁ গোটেইকেইজনী ছোৱালীয়ে হয়। আৰু ছোৱালীয়ে কৰিব নোৱাৰা কাম কি আছে তেওঁলোকে দেখুৱাই দিছে, চাওক। এতিয়া আহি পাই গ'লোহি শিৱসাগৰ। এইটো হৈছে পুখুৰী, এইয়া হৈছে শিৱদৌল। দেখিছেই জিলিকি আছে। একেবাৰে ওচৰত গৈ আপোনালোকক লগ পাই আছোঁগৈ। চাই থাকক আৰু যিখিনি দেখুৱাব পাৰোঁ সেইখিনি দেখুৱাম আপোনালোকক। অকণমান স্কিপ নকৰিব, চাই থাকক আপোনালোকে। এয়া এতিয়া ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকক। আজি বহুত ভিৰ হৈছে আৰু আজি হৈছে মাঘ পূৰ্ণিমা যে, তাৰ কাৰণে বহুত ভিৰ হৈছে। চাওকচোন আপোনালোকে ভিডিঅ'টো দেখিবই কিমান ভিৰ হৈছে। আৰু যিসকল অহা নাই আহিব, বহুত ভাল লাগে। আৰু এনেকুৱা উৎসৱবিলাকত আহি বেছি ভাল লাগে, মাঘ পূৰ্ণিমা ধৰক তেনেকুৱাবিলাকত আহি। আহি পাই গ'লোহি। এতিয়া মই গাড়ীৰ পৰা নামি লওঁ, যিহেতু শৰাই ল'ব লাগিব। শৰাইখন লৈ লওঁগৈ। এতিয়া এয়া আহি আছোঁ দোকানখনলৈ, দোকানলৈ। তাৰ পৰা শৰাইখন লৈ লওঁ। যিহেতু মোৰ তাত এভাগ লিংগ আগবঢ়াইছোঁ, সেই লিংগ ভাগ দিব লাগিব। লিংগ ভাগ যিহেতু মোক মানে একেৰাহে 12টা সাপে দেখুৱাইছিলে, 12জনী। সেই তাৰ বাবে মই শিৱসাগৰলৈ যিহেতু গৈ থকা হয়, আমাৰ মাৰ দিনৰ পৰাই শিৱসাগৰতে দিয়া হয় শৰাই, সেইবাবে ভাবিলোঁ ময়ো তাতে শৰাইখন দি দিওঁ, তেতিয়া চাগে ভাল হ'ব। সেই বুলি ভাবি মই তাতে শৰাইখন দিলোঁ। আৰু যিটো মই শিৱলিংগ আগবঢ়াইছোঁ মানে
তাৰ ওপৰত এনেকৈ সাপ থাকে মূৰ্তি এজন লিংগ এজন আগবঢ়াই দিবলৈ গৈছে তাত আগবঢ়াই থৈ দিছিলোঁ আৰু বিশেষ অসুবিধাৰ কাৰণে তাত যাব পৰা নাছিলোঁ এতিয়া গৈ দি থৈ আজি মানে দি থৈ আহিম বুলি ভাবিছোঁ সেইকাৰণে এতিয়া শৰাই লৈ আছোঁ আৰু তাৰ ভিতৰত দেখাব পাৰোঁ যদি দেখাম চাই থাকক আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু পাৰিলে অলপমান মৰম দিব আগবাঢ়ি যোৱাত সহায় কৰিব বুলি ভাবিছোঁ আশা কৰিছোঁ চাকি 5 গছ দিয়ক Sakit? 5 গছ Langsung sakit ya? বলা বলা Bro, খানা Ram Krishna Ram Krishna Ram ইয়াতে থৈ দিয়া এইডোখৰলৈ থৈ
এতিয়া শৰাই দি মেলি ওলাই আহিলোঁ। তাত বিশেষ ইমান ভিডিঅ' বনোৱা নহ'ল আৰু বহুতেই ভিৰ কৰিছে যিহেতু মোবাইল উলিয়াবলৈ ভয় লাগে সেইবাবে। আৰু এতিয়া তাত দিলে শৰাই, তাৰ পৰা যিখিনি প্ৰসাদ দি পঠিয়াই সেইখিনি প্ৰসাদ লৈ এতিয়া ঘৰলৈ উভতি আহি আছোঁ। আৰু বিৰাট জোৰছে ভোক লাগিছে যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱা নাই শৰাই দিম বুলি, সেইবাবে এতিয়া ঘৰলৈ আহি আছোঁ। চাই থাকক আপোনালোকে। ক'ত ৰখিব পাৰোঁ চাই লওঁ ভাত খাবলৈ। যদিহে ৰখিব পাৰোঁ ৰখিম, যদি আৰু নোৱাৰোঁ তেতিয়াহ'লে ঘৰত আহি বনাব লাগিব। আৰু যিহেতু আজি দেওবাৰ, দোকানবিলাক খোলা থাকে নে নাথাকে সেইটো এটা চিন্তা। চাই থাককচোন ভিডিঅ'টো বাৰু। আৰু আহি ক'ৰ পালোহি নাজানো। এইজন দাদাৰ লগতে গৈছোঁ আৰু তেওঁৰ লগতে আমি প্ৰায়ভাগ যাওঁ। য'ত যাবলগীয়া হয় তেওঁকে মাতোঁ আমি। আৰু সৌৱা দেখিছেনে, হাজবেণ্ডে মোবাইল কিবা চাই আছিলে, চাই পূৰা একদম চিন্তাত, গভীৰ চিন্তা হৈ থকা যেন লাগিছে একদম। দেখিছে আপোনালোকে হেডফোনডাল লগাই লৈ। আৰু আহি আছোঁ, চাওঁ জাজিতে ভাত খাওঁ নেকি, জাজি হোটেলতে, যদিহে খোলা থাকে। আজি দেওবাৰ যে, নাপাবও পাওঁ পাবও পাৰোঁ। আৰু মইনো ক'ত খাম আপোনালোকক দেখাম, ঠিক আছে চাই থাকক। আহি পাই গ'লোহি আমি হোটেল জাজি ৰেষ্টুৰেণ্ট। আহি পাই গ'লোহি। এতিয়া গাড়ীৰ পৰা নামি লওঁ। আৰু ইয়াৰ পৰিৱেশটো বহুত সেইটো ধৈৰ্য নাই, কি কৰিব লাগে মই? চাই লওঁ কিমান ভিৰ কৰিছে। ভিৰ একদম কম, দেওবাৰ। কাম যিহেতু আজি মাঘ পূৰ্ণিমা হয় সেইবাবে আৰু কিবা এটা কৈ আছিলোঁ সেইবাবে জিভাখন উলিয়াই দিছিলোঁ। চাওকচোন আমিনো কি অৰ্ডাৰ দিওঁ। ইয়াত বহুত ধুনীয়া হয় খানাটো, আৰু মানে ইয়াত যিখিনি বস্তু দিয়ে ভেজ থালীত বহুত ধুনীয়া দিয়ে। আপোনালোকে যদিহে খোৱা নাই খাবহি আৰু খাই বহুত ভাল পাব। ইয়াত গৰমে গৰমে পায় 12টা মানে ভাত আহি পাই গ'লেহি। এতিয়া ভাতটো খাই লওঁ। আৰু ইয়াত বিধে বস্তু দিয়ে, আলু পিটিকাৰ পৰা আদি কৰি সকলো। ভাগৰ পৰা আহি আৰু ভিডিঅ' নবনালোহি কাৰণ বহুতেই ভাগৰ লাগিলে। এতিয়া বাজিলে 9টা। ভাত পানী বনাই মেলি আজৰি হ'লোঁ। ভাত দালি বনালোঁ, তাৰপৰা সৰু আলু ভাজিছোঁ, সিমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ তেন্তে, পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই থাকিম। বাই বাই।